এনেকেই এদিন জ্বালাই মৰমী চাবোন বেছি বেছি এজন সফল চাবোন বেপাৰী হবলৈ সক্ষম হয়। কিন্তু হঠাৎ এদিনাখন জ্বালাদাই কিন্তু বেলেগ গাড়ী কিনছে রে এখন। আরে ভাই কিনিমে না, এগুলা সব মৰমী চাবোনৰ কামাল। দে মৰমী চাবোন ঘঁহি ঘঁহি মামা আৰু দেউতাৰ মাজতো কাজিয়া নহয় গেছি আজিকালি। দেউতাৰ বিৰাট মৰম, কিন্তু মৰমটো অলপ লাগাতকে বেছি। সেইটোতো হয়ে দেচোন। পিছে ফেক্টৰীটো কেইটাৰ পৰা খোলা আৰম্ভ কৰবি? খুলিম বহুত জল্দি খুলি আছো। এনেকে চাবোন বেছিয়ে কিমান টাকাৰ মালিক হৈ গেলো। ফেক্টৰী খোলাৰ পিছততো কথাই বেলেগ। তাকেইটোৱে জ্বালাদা, মোক কিন্তু দৰমহা সঁচাকে দিবি নে 1,00,000 টকা? কিয় নিদিমে? মামাহঁতৰ আৰু কি হৈছে? কি হৰনাই সেইটো নুসুধে কিয়? গা খোজে খোজে অৱস্থা নোহোৱা হৈ গেছি। গা খোজতে জ্বৰ উঠি গেছি আমাৰ। মৰমৰ ভিনীৰো অৱস্থা নাই খোজে খোজে। সেইকাৰণে ডক্তৰৰ তাত যাবা ওলছো। মৰমৰ খুৰখালি জল্দি ডক্তৰৰ তাত যাওঁ, নহলে মাৰা যাম খোজে খোজে। ভাগিন আমি যাই থাকো ৰ ডক্তৰৰ তাত। কি বা হৈছে দেউতাৰ তাত? অকস্মাত আৰু কি হলে তহঁতৰ? কালি ৰাতিক লেগি দেখোন ঠিকেই আছিলি। কবা নৰো, ডক্তৰ তাত গেলিহে গম পাম। তই থাক, আমি যাই থাকো ৰ। মৰমৰ ভিনী যো। কিহৰ কাৰণে দেউতাৰ হেঁতৰ এনেকে খোজেতি হলে? কবা নৰো, মামাকতো এনে খৰ আছে না। বোধহয় দেউতাৰ তাতো লাগছে নেকি খৰে, বোধহয় সেয়ে হৈছে বোধহয়। নহয় ৰ, ৰাতিপুৱা লক্ষ্য কৰছো আমাৰ দেউতাইও বিৰাট খুজি আছে। ঘণ্টা মৰমী চাবোন ঘোৱাৰ কাৰণেই হলে। এই পাগলা হৈছে নেকি? মৰমী চাবোন ইমান ভাল, সেইটো ঘঁহিলি চালে মানুহৰ মাজত মৰম বাঢ়ে। সেইটো ঘঁহিলি আৰু কাৰোবাৰ খুজেতি হব না? আকৌ ডুবাইৰ চাবোন? নহয় ৰ, মোৰ সন্দেহ হৈছে ঘণ্টা। এনেকে হলি ৰাইজে পিঠি বহল কৰোতে বেছি টাইম নালাগব। ৰাইজে তাকো তালুকদাৰ পুলিচেও লৈছে চাবোন। থানাত নি পেলাই ঘণ্টা ভালকে বাজাব মোক। এই কি টেনচন লৈ থাকা? ইমান বিখ্যাত চাবোন বেপাৰী হৈ পেলাই তই টেনচন লগিবা। ইটা কেৱল জল্দি ফেক্টৰীটো বনাব লাগে, সেইটো মাথা মাৰ। নহয় ৰ, তথাপিতো ভয় লাগে না। একো ভয় কৰবা নাংগে দে বাপ্পা। জ্বালাদাই আগতে কিবা ভয় খানা। মৰমী চাবোন ঘঁহিলি আৰু কাৰোবাৰ খুজেতি হব নেকি? হবই নৰে। এতিয়া দোকানক লাগি যাই থাকো আজি দোকান খুলবা ইচ্ছাই নাই ৰ। আজি নহলে নুখুলো দে, আজি ৰেষ্টে লম। দোকানত বহিলি মানুহৰ উৎপাততে অশান্তি লাগি যায়। চবকে কেৱল মৰমী চাবোনহে লাগে। তাতে কি হল, ভালে পাবা লাগে তই। তথাপিতো ধেমালি কাষ্টমাৰ আহে না, ভাগাল লাগি যায় না। বাহ, জ্বালাদাৰ লেভেল বাঢ়ি গেছি। বাঢ়া নাই একো লেভেল চেভেল। মুঠতে আজি দোকান নুখলো দে। বঢ়িয়াকে চেৰাপটো খাই পেলাই ঘৰত যাই ঘুমাই থাকো নেকি? দে হ'ব দে, পিছে ময়ো ঘণ্টা আজি সেইটোৱে কৰিম ৰ। তহঁতক কিন্তু এইটো ভাল বেমাৰ দেখা দে নাই। কি কয়হে ছাৰ, কিবা ডাঙৰ বেমাৰ নেকি? অলপ ডাঙৰ নহয়, অলপ বেছি ডাঙৰ যেনে পাইছো ৰ। এতিয়া ৰিপৰ্টটো চাই পেলাইহে ক'ব পাৰিম। কবা নৰছো আৰু কিবা বেমাৰ হল আমাৰ। ছাৰ, ঠিক হ'ব না নহয় পিছে? ৰচোন আগত ৰিপৰ্টটো চাই লওঁ। দাৰু জল্দি ৰিপৰ্টটো লৈ আন। লওক ছাৰ, ৰিপৰ্টটো লওক। দি ঘণ্টা যিটো ভাবছিলো সেইটোৱে হৈছে দেখোন এহঁতৰ। ছাৰ, কেনে ৰিপৰ্ট? ৰিপৰ্ট একদম বেয়াই ৰ তহঁতৰ। কিয় ছাৰ, কি হৈছেহে আমাৰ? কিন্তু তহঁতক এইটো বেমাৰে পালাক কেনকে? এইটো বেমাৰটো বাহিৰতহে আছে, আমাৰ এতেতো নাই। কি বেমাৰ? এইটো বেমাৰৰ নাম হৈছে বান্দৰ কেউৰা। বান্দৰ কেউৰা? আজিলৈকে দেখোন নামে শুনা নাই এইটো বেমাৰৰ। নাম শুনবি কেনকে? থাকবাও লাগব না এতিয়া এইটো বেমাৰ। পিছে ঠিক হ'ব না ঔষধ খালি? বেয়া নাপাবি, তহঁতৰ চিকিৎসা নহব। কাৰণ এইটো বেমাৰৰ চিকিৎসা এতিয়ালৈকে ওলাই নাই এতে। সেইকাৰণে এটা কাম কৰ, যিকেইদিন বাচি আছা ঘৰতে এনকে থাক খোজে খোজে। নাই যা, তহঁতে বাচি নাথকিবি যা। বেমাৰটোৰ প্ৰথম সংকেত এইটোৱে, গাৰ খোজেতি হয়। আৰু তাৰ পিছত কেইদিনমান বাচি থাকি পেলাই চিত বংলা খাই মৰবা লাগে, বেলেগ আৰু একো নাই। মৰমৰ ভিনী, কি হব এতিয়া আমাৰ? সেইটোৱে খুৰখালি, আমাৰ কি বেমাৰ হলে এইটো বান্দৰ কেউৰা? আমি বোলে বাচিয়ে নাথকো বোলে, কেইদিনমানহে আছো বোলে। যা যিকেইদিন বাচি থাকা ভালকে মৰমত থাকবি। ছাৰ, আপুনি ডক্তৰ মানুহ, কিবাতো ঔষধ আছে? ঘণ্টা ঔষধ থাকলে আৰু তহঁতক মই নেদলো হয় নেকি? পৰা বা এইগিলা বান্দাৰ কেউৰা বেমাৰ লৈ আহিছা তহঁতে? বাহিৰে চাহিৰে গৈছিলি নেকি? কিবা বস্তু খাইছিলি নেকি তহঁতে? নাই ছাৰ, আজিলৈকে বাহিৰত ক'তো যাৱাই নাই আমি। তেতিয়াহ'লে কেনকে পালা তহঁতক বান্দাৰ কেউৰাই? এইটো বেমাৰ এটা বেয়া ভাইৰাছৰ পৰা আহে, আৰু বেছি নলেজ নাই এইটো বেমাৰৰ ওপৰত আমাৰ। সেইকাৰণে যা, কেইদিনমান থাকনি আৰু বাচি। তহঁতৰ আত্মা চিৰ শান্তি বিচাৰিম যা মই। ছাৰ, কিবা এটা কৰক, আমাৰ মৰবা ইচ্ছা নাই। বিশ্বাস কৰক, মোৰ এটা আপাও আছে। ডক্টৰ ছাৰ, আমাৰ মৰবা ইচ্ছা নাই, কিবা এটা কৰক হে আপুনি। তহঁতক কেইবাৰ ক'বা লাগে ঘণ্টেশ্বৰত? ক'বাত কি যাই পেলাই এইগিলা বেমাৰ আনছা, আৰু মই ক'ৰ পৰা ঔষধ দিম ইতা? যা, বেলেগ উপায় নাই, যা আৰু। তাই আশা কৰিলো ওপৰত যাৱাৰ পিছতো যাতে তহঁতৰ মৰমটো এনকে থাকে। বিৰাট ভাল লাগছি দেখি পেলাই। আজিৰ দিনতো যে ভিনেক খুৰখালি ইমান মিল, ইমান মৰম তহঁতৰ। কিন্তু উপায় নাই, যা, বাচপা নৰবি, যিহেতু বান্দাৰ কেউৰাই লাগাল দিছি তহঁতক। ভিনী, কি হব এতিয়া আমাৰ? আৰু উপায় নাই, কি কৰবি আৰু মৰমৰ খুৰখালি, আপাক কিন্তু নকবি এইগিলা কথা। মেলৈ গম পালি আৰু শেষে আৰু। মই আজি জালাকে ক'বা লাগব, মৰাৰ পিছত যতে আপাক চাই। ভিনী, একো নহয় ভগৱানে বাচাব আমাক। ক'ত বাচপা পাৰবি? বান্দাৰ কেউৰাৰ বোলে একো চিকিৎসাই নাই। আৰু যিকেইদিন থাকো ভালকে থাকিম মিলি পেলাই আমি দুটাই। কুকুৰাতে মিছা কৈছে, ক'ৰবাত বাহিৰে চাহিৰে গৈছিল বোধ হয়। আমাৰ এতে বান্দাৰ কেউৰা বেমাৰ। ছাৰ, কি সঁচাকে নেকি? বিৰাট ডাঙৰ বেমাৰ নেকি নে? কি ডাঙৰ বেমাৰে চিকিৎসাই নাই দেখা নাই? ছাৰ, আমাৰো হ'ব নেকি এইগিলা বেমাৰ? পাগলা নহয়, এতে ক'ৰবাত বাহিৰত গৈছিল, সেই ধৰিয়ে হৈছি। মোৰতো ভয়ে লাগছিল। ভয় লগা বাদ দি বিৰাট গৰম লাগছি। ঠাণ্ডাৰ বটল এটা লৈ আনচোন জল্দি। ছাৰ, হ'ব দিয়ক, আনি আছো। যা। জীৱনত প্ৰথমবাৰ এনে বেমাৰে আহিছি মোৰ তাত। গাৰ নোম গোটেই থিয়া হৈ গৈছি মোৰ। মোৰ বাবু, আহিলি তই চেৰাপ খাই? তই আৰু সেইডাল হাতত লৈ পেলাই কি কৰি আছা? কি কৰবি বাবু, খুজে আছো এডাল দি। আৰু বাবু, বাইপেৰে আৰু বেছি দিন বাচি নাথকো।
সেইকাৰণে পাল্লি চেৰাপটো অলপ কমকে খাবি বাবু। সেই কোৰ কি ফাল্টু কথা কৈছা হৈছে কি সেইটো নকওঁ কিয় বান্দাৰ কেউৰা হৈছে মোৰ আৰু ডক্তৰে কৈছি এইটো বেমাৰৰ কোনো চিকিৎসা নাই সেইকাৰণে বাপেৰে আৰু ওপৰত যাব দে বাবু। মনে মনে আছে না আপুনি কোৰ কি কথা বকি আছে একো নহয় বুলি মই কৈছো না। তুমি ডক্তৰক সুধি আহা বিশ্বাস নাই যদি। মই বোলে ক'ৰবাত বাহিৰত গৈছিলো বোলে বাহিৰত যাওঁতে বোলে এইটো বেমাৰে লাগাল দিছি কিন্তু মইনো গেলো ক'ত এইটো বেমাৰৰ সংকেত বোলে খুজেটিটোৱে বোলে। ৰৈ দেউতা একো নহয় ৰ তোৰ। নাই বাবু আৰু উপায় নাই যা মায়েৰেক মই মৰাৰ পিছত চাবি তই আৰু সদায় মৰমত ৰাখবি আৰু চাবনৰ বেপাৰটো এৰি নেদবি কৰি থাকবি যাতে তোৰ মৰমী চাবন চবতে জনাজাত হওক সেইটোৱে বিচাৰিছো মই। আপনি মনে মনে আছে না আপা বেছি দেৰি ৰখি লাভ নাই বাপেৰেক বাহিৰত হলে লৈ যাম যো এইটো বেমাৰ এতেহে নাই বাহিৰত আছে বোলে। নাই বাহিৰত গেলিও লাভ নাই ডক্তৰে কৈছে এইটো বেমাৰৰ কোনো চিকিৎসা নাই ইটাক লাগি কোনেও ওলাবাই পাৰা নাই বোলে। ঘণ্টা এইগিলা মৰমী চাবনৰ কাৰণে হৈছে নেকি নে এলৰ মামেক আৰু দেউতাকৰো হৈছে তো মৰমী চাবন চবেই লৈছি মোৰ পৰা কচোন ঘণ্টা গাঁৱত অলপ মানুহ ঘৰে ঘৰে যাই চাই আহো যদি ঘণ্টা এইগিলাখান মৰমী চাবনৰ কাৰণে হৈছে চাকালাকা চেছ ঘণ্টা। ইমান ডেকা বয়সত ওপৰত যাব লগা হ'ল মোৰ। একো নহয় আপোনাৰ মই কৈছো না চব ঠিক হৈ যাব আপুনি ধৈৰ্য ধৰক আৰু মই ভেককো ফোন কৰিছো ভেকো আহি আছে ৰব। লাভ নাই ইমান ডাঙৰ ডক্তৰে একো কৰবা নৰলা আৰু ভেকৈ কি কৰিব। নহয় ৰব সিয়াৰ ঔষধ দি মৰা মানুহ জিন্দা হৈ যায় আপোনাৰতো বেমাৰহে হৈছে। নাই দিয়া মই বাচি নাথকো দিয়াৰ একদম মনে মনে থাকক আপুনি চব ঠিক হৈ যাব মই কৈছো না। এইটো কি বেমাৰ লাগাল দিলা বান্দাৰ কেউৰা জীৱনত নুশুনা বেমাৰ তাতে আৰু মোৰ তাতহে হবা লগা হ'ল না। হ'ব ৰব চব ঠিক হৈ যাব। কি বেমাৰ দিলা এইটো মোক এখনি বয়সত এতিয়া মই মাৰা যাবা লাগব কি চিকিৎসা নহ বেমাৰ দিলা বান্দৰ কেউৰা। মৰমৰ পৰিয়ালটোক মই এতিয়া এৰি যাবা লাগব। মেধি ঘূৰাই আৰু এটা কান্দি কান্দি বহি আছে দেখিও বাচা জ্বালা নাকান্দি কৰিম কি মই আৰু এখন পৃথিৱীত বেছি দিন নাইয়ে। কি হৈছে ভালকে কওকচোন। মোৰ এটা বেয়া বেমাৰ হৈছে বান্দাৰ কেউৰা হৈছে আৰু এইটো বেমাৰত মানুহ বাচি নাথকে বোলে। কি আপোনাৰো বান্দাৰ কেউৰা হৈছে কিয় আৰু কাবাৰ হৈছে নেকি? কি কবাৰ হে আমাৰ দেউতাৰে হৈছে দেখোন কি সঁচাকে এইটো বেমাৰৰ চিকিৎসা নাই নেকি? নাই বাচা জ্বালা তোৰ দেউতাৰে মোৰ লগত একেলগে যাব দে ভালে হ'ব দে দুটাই বন্ধু আছিলো ওপৰতো ভালকে বন্ধু হৈ থাকিম। আৰু জ্বালা ক্ষমা কৰি দিবি তোৰ লগত যদি মই কিবা ভুল কাম কৰিছিলো যিহেতু আৰু মই কিতা যাওঁ ঠিক নাই না। নহয় ৰব একো ভাল হ'ব ৰব নহলে একবাৰ দেখোন আপুনি ভেকৰ তাত যাব পাৰে। লাভ নাই গৈছিলো নহব তাৰ ঔষধেও কাম নকৰিব বোলে সি পৰীক্ষা কৰি পেলাই চালাক কিন্তু নাই নহয় বোলে তাৰ ঔষধ দিও ঠিক নাই দে আৰু মৰিমে যাৰ জ্বালা। এতিয়াও ভবা নাছিলো এখনি বয়সত যে ওপৰত যাব লাগব মই উপায় নাই আৰু সংসাৰৰ মায়া মই এৰি যাবাই লাগব। তালুকদাৰৰো হৈছে বোলে ঠিকে আছে দে দুটাই ওপৰত যাই লগ হৈ থাকবা পাৰিম ভালকে। ই বেমাৰ দিলাক এইটো বান্দাৰ কেউৰা বোলে। এই আপা আমাক এইটো কি বেমাৰ দিলা কৈ নাই দে আৰু আমি বেছি দিন নাই দেউতা মৰিমে যিহেতু গাহৰিৰ মাংস 2 কেজি আনো নেকি। মই গাহৰিৰ মাংস নাখাং না পাঠাৰ মাংস বা হাঁহৰ মাংস হলি খালো হয় মৰাৰ পিছত ওপৰত বা পাঠাৰ মাংস হাঁহৰ মাংস পাং না নাইবা। দেউতা পাগলা হৈছা নেকি নে মৰাৰ পিছত আৰু ক'ত পাবি সেইগিলা খাবা। ঘৰত পাঞ্জাপা দি পইচা সাঁচলো এতিয়া মৰাৰ পিছত কোনি খাব সেইগিলা পইচা। খাব দে মায়ে খাব দে এখন ঘৰত তিনকটাই থাকো কিন্তু মায়ের তাত বেমাৰটো লাগাল নেদলা ই বেমাৰ বান্দাৰ কেউৰা লাহেকে বান্দাৰ কেউৰাই আমাক খতম বানাব। হয় দে দেউতাই একো চিকিৎসা নাই বোলে মায়েৰেও এনে কওঁ বুলি ভাবছি আমাক ওলে দিছি ঘৰৰ পৰা এফালে আমি খোজে তত নাপাওঁ। এহেঁতেও দেখোন এতে পৰি আছে পেটলা খুৰা মানে কলিতা খুৰা বাচা জ্বালা ক দুটাই এতে কিয় পৰি আছে। ইটাতো এনকেহে পৰি আছো কেইদিন পিছত দেখা পাবি আমাৰ মৰাশো পৰি থাকবো এতে। মৰাশো পৰি থাকবো মানে বুজা নাই। আমাৰ বেমাৰ হৈছে বেমাৰ আৰু যিটো বেমাৰ হৈছে কোনো চিকিৎসা নাই লাহেকে মাৰা যাম আৰু আমি তাৰা যদি 1 কেজি মান পাঠাৰ মাংস বনাই আনি পেলাই খুৱ মোক সেই ইচ্ছাটো পূৰণ কৰ। এই ৰব কি বেমাৰ হৈছে মানে বান্দাৰ কেউৰা। কি আপোনালোকৰো বান্দাৰ কেউৰা? জ্বালা জ্বালা দাহ পালি মোকো 1 কেজি গাহৰি মাংস বনাই আনি পেলাই খুৱে আমি নাতখোদে আৰু কিতা যাওঁ ওপৰত ঠিক নাই দে। জ্বালা যা আন বহুত ডিষ্টাৰ্ব দিছিলো না দীপৰাৰ সাজ বিচৰি বিচৰি তহঁতক আৰু নাতখে যা এই পেটলা কলিতা জলদি আমাৰ সেই কিচ্ছাটো পূৰণ কৰ। নহয় ৰ একো নহয় ৰ কাৰো তই বাচ্চা তই ডক্তৰ নেকি? মই কৈছো না কাৰো একো হবা নিদো বুলি। যা পাৰা যদি বাচো আমাৰ। ঘন্টা চব ফালে দেখোন বান্দাৰ কেউৰা এনকে হলে দেখোন আমাৰ গাঁৱৰ মানুহ চব মৰব। ঘন্টা কেছটো কি মৰমী চাবনৰ কাৰণে
হৈছে কাৰণ চবে মৰমী চাবোন কিনছি মোৰ পৰা এই ঘণ্টা যদি এনে হৈছে মোৰ বেয়া কৰি পাপ লাগব তে আৰু মোৰ ফাদাৰকো হেৰাব লাগব আই জ্বালা কিবা এটা কৰবা লাগিল বৰ ই আমাৰ শেষ ইচ্ছাটো পূৰণ কৰিব দেউতা আনলি ভাল আছিল গাহৰিৰ মাংসটো চৰ্বি চাই দিলি ভাল হলা হয় নহলে দেউতা এক পিচ খাই চাবি দে আজি তই দে হ'ব দে খাই চাম শেষবাৰৰ কাৰণে গাহৰিৰ মাংস এক পিচে খাম বাৰু এনেওতো আৰু ওপৰতে যাম আৰুনো ক'ত খাবা পাম হয় দে দেউতা চব বৰবাদ হৈ গেল এখনি বয়সত তোক হেৰাম মই মৰিম কিনো কৈহে আপুনি মৰমৰ কব্ৰা তোক বহুত মিছ কৰিম মই মৰিম দে আৰু ডক্তৰে কৈছে নাই একো চিকিৎসা নাই বোলে পাপাও জীৱনত প্ৰথমবাৰ শুনছো বান্দাৰ কেউৰা বেমাৰৰ নাম সেইটো বেমাৰ বাহিৰৰ পৰা আহিছে শিঙনিপাৰা গাঁৱৰ মোটামুটি 20টা মান মৰিলে ইতাক লাগি আৰু লাহেকে লিষ্টত মোৰো নাম আহি আছে কিতা যাও ঠিক নাই নাজনো দে আৰু নিঙনিপাৰা থানাত কাই আহে মোক আৰু নাপাবি দে মই মাৰা যাম এইটো বেমাৰৰ বোলে ঔষধে নাই বোলে ঘণ্টা কাম এটাই কৰো ৰ কি যে হব মানে বান্দাৰ কেউৰা এটা সময়ত মোৰো হৈছিল যিটো জাৰি বুটিৰ ঔষধ বনাই দিম না আপোনাৰ বেমাৰ গায়ব হৈ যাব কি বুলি ভাবছিহে বান্দাৰ কেউৰাত আৰু কাবাই মৰে কিনো কয় মৰমৰ কোবৰা সঁচাকে নেকি তেই পিছে কোবৰা কি বুলি ভাবছি আপুনি ফেটিয়া বুলি ভাবছি নেকি এনাকন্দা হৈ গিলি ফেলবা বাৰু কি সঁচাকে পাৰবি কোবৰা মোক এৰে পৰা কেৱল যাবা দিয় মই ঔষধ বনাই আছো নিঙনিপাৰা গাঁৱৰ কাকো মোৰ বানে দিওঁ কোবৰা চাকতে টেনচন লোৱাৰ দৰকাৰ নাই দে হ'ব দে পিছে তো ঔষধটো লৈ আন ঠিক আছে হ'ব দিয়ক বাপ্পা কিবাকে বাচবা পাৰিম দে মৰমৰ কোবৰা বহুত ধন্যবাদ তোৰ কাৰণে যে মই কমচে কম বাচিম হ'ব দিয়ক মই আনি আছো ঔষধ টেনচন ল'ব নালাগে আৰু নিঙনিপাৰা গাঁৱতো চবকে দিম ঔষধ বনাই পেলাই টেনচন নাই এইটো বেমাৰৰ ঔষধ একমাত্ৰ মোৰ তাতে আছে আৰু কথাটো নহয় বেলেগ ঔষধে এইটো বেমাৰত কামে নকৰে এইটো বেমাৰ হ'লে মানুহৰ বাচা চান্স 1% নাথাকে কিন্তু টেনচন নল'ব সেইটো ঔষধ কোবৰাৰ তাত আছে কেৱল দে কোবৰা জল্দি লৈ আন ঠিক আছে হ'ব দিয়ক মই আনি আছো ঘণ্টা কিবাকে যে ওলবা পাৰলো চান্দৰ কেউৰা হৈ মৰি থাক ঘণ্টাৰ ঔষধ আনিম মই কিবা কৰি ঘণ্টা বাচলো দে কিবা কৰি কোবৰা ঔষধটো আনলি হ'ল আৰু আই ঘণ্টা চাকালাকা হাতে চাবনতে কিবা গড়বড়ি করছে তাহলে মোর কারণে তাকলে 20টা মানুষ মরলাক উদাই নেরু কুকুরক তাহলে মোর ফাদারও যাও যাও অবস্থা আল হাবিবি জ্বালা এনে বিক্রি বার্তা থেকে চলিছি তই বিক্রি বার্তার কথা বাদ দি তই চাবনত কি মিল করছা হেতু গ তাকলে কি আমার গাঁৱৰ তোর সেই মরমি চাবন হয়ে ফেলে 20টা মরিল বান্দার কেউরা বেমার হয়ে ফেলে মরি আছে দেখুন জ্বালা সেইটো কথা আমি কব পাহৰিছি এইটো আমি জানি বুজি কৰিছি এইটো আমি বান্দৰ কেউৰা বেমাৰ হ'ব কাৰণে এইটো চাবন ওলাইছি কি শালা কুকুর মোর ফাদারে যাও যাও অবস্থা হয়েছে এইটোতো আমি আগতে তো কৈছি ঘৰৰ মানুহকে এইটো চাবন নেদিছি তেনকে আমার গাঁৱৰ মানুহগুলা মরি থাকবো নেকি সব মতা ল'ৰা সব চাফা হ'ব লাগিছি কেৱল তিৰি আৰু আপি থাকিছি এইটো চাবনে কেৱল মতা মানুহ কাম কৰিছি যোনে খহিছি তাৰ কেইদিনমান পিছত খোজে সি মৰিব লাগিছি কিন্তু তই তো করলি কিয় কাৰণ নিঙনিপাৰা গাঁৱত আমাৰ আগৰ পৰা চকু আছে গোটেই নিঙনিপাৰা গাঁৱত ভাল ভাল ফেক্টৰী বনাছি আৰু আমি কৰৰপতি হৈছি আৰু লগত তয়ো হতি এই কুকুর মই হিগলা নাজনো ভালে ভালে ঔষধ লাগে মোক মোর ফাদারক মই মরবার একফা নৰো ঠিক আছে তোৰ ফাদাৰৰ কাৰণে আমাৰ পৰা ঔষধ লৈ যাতি কিন্তু বাকী চবকে মৰিব দে একটু হবা নৰে কায়ো মরবা নৰে আৰু যদি এটা মরে তই শেষ আজিয়ে যাইছো তহঁত তাত ইমান খং নকৰিছি আমি কৰৰপতি হোৱাৰ কথা আছি এই নহং ঘণ্টাৰ কৰৰপতি মই কাছি তেন্তে ভালকে মোৰ কথা শুনিছি এটা চৰ্তত আমি ঔষধ দে কি চৰ্ত কচোন নিঙনিপাৰা গাঁৱৰ চবৰে মাটি বাৰী আমাৰ নামত কৰিব লাগিছি পিছতহে আমি ঔষধ দেতি আৰু এইটো শুনিছি তেন্তে তই বাচিছি নহলে তোকো খতম বনাইছি নেও নিঙনিপাৰা গাঁৱত চাফা হ'ব আৰু বেছি দিন নাছি তই কি কৰিছি তোকো খতম বনাইছি কালাকা তই এইটো ভাল কাম নকৰলি তো পিছত দেখিছি যদি ফাদাৰক বাচাব খুজিছি মই কোৱা কামটো কৰিছি এতিয়া ফোন ৰাখিছি দেখা কি হতি নিঙনিপাৰা গাঁৱত 20টা মৰিছি আৰু মৰমি চাবন খহি এইটোতো বহুত ভাল হৈছি নিঙনিপাৰা গাঁও ফেক্টৰী বনাইছি বৰ দেখা কিন্তু জালে অলপ বেছি লেভেল দেতি ফাদাৰে মৰমি চাবন খহিছি আৰু মৰিব ধৰিছি কাছি ভালকে নিঙনিপাৰা গাঁও চাফা হতি তাৰ পিছত জালাক খতম কৰিছি বৰ দেখা ঠিক কথা কৈছি নিঙনিপাৰা গাঁও ফেক্টৰী কৰিছি মৰমি চাবন ভালকে মৰম দে নিঙনিপাৰা গাঁৱত চবফালে বান্দাৰ কেউৰা কৰি দেতি বৰ দেখা একদম ঠিক কথা কৈছি ঘণ্টা কুকুৰ হাতে এগিলাখান জানি বুজি কৰছি এনকে এটা নিঙনিপাৰা গাঁৱক বাচাও মই ঠিক কাৰণে সিহঁতৰ কথা শুনি মৰমি চাবনৰ বেপাৰত লাগলো এটা নিজৰ ফাদাৰকো হেৰাবা যাই আছো মই এনকে থাকলে নহব কিবা এটা কৰবা লাগব মই তাকলে 20টা মৰিল আৰু এটাও মৰবা নেদো মই কুকুৰ এটৰ সেয়ে ৰান্দা আছিল ঘণ্টা জ্বালা হয় বাচেহে এৰিম তাৰ পৰা কেনেকে মেডিচিন ওলাব লাগে সেইটো মই জানো কাৰণ মোৰ জ্বালা হয় জ্বালা থাকোতে নিঙনিপাৰা গাঁৱৰ কাৰো একো হবা নৰে কি হল আৰু হবা নেদো ঘণ্টা আজিয়ে যাম ডুবাইত ঔষধ নেদলি হব তাহলে তহঁতক সেই চাবোন দি গা ধুৱাই পেলাই বান্দাৰ কেউৰা কৰি পেলাই মাৰিম বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল দিয়ক যদি ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই